কাৰ্ডম নমস্কাৰ মই চন্দ্ৰ সিং ৰংপি পুনৰ নৰ্থ ইষ্ট কাৰ্বি লাইভ সমূহ দৰ্শকসকলক স্বাগতম জনাইছোঁ এই মুহূৰ্তত মই উপস্থিত আছোঁ কাৰ্বি আংলং জিলা ডিফু চহৰ স্থিত HRSJ কমপ্লেক্স ছেকেণ্ড ফ্ল'ৰত অৰ্থাৎ আজি বিশেষকৈ বডি বিল্ডিঙৰ যিসকল ইচ্ছুক বা বডি বিল্ডিঙৰ প্ৰতি আকৰ্ষিত ব্যক্তিসকলৰ বাবে বা যিসকলে বডি ফিটনেছৰ লগত জড়িত আছে সেই সকল ব্যক্তিৰ বাবে এটা ভাল খবৰ আপোনালোকলৈ লৈ আনিছোঁ আৰু ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে অহা কালিৰে পৰা আৰম্ভ হ'ব কাৰ্বি ইউথ ফেষ্টিভেল গল্ডেন জুবলি চেলিব্ৰেশ্যন আৰু সেই গল্ডেন জুবলি চেলিব্ৰেশ্যনৰ দিনাখনেই অৰ্থাৎ 15 জানুৱাৰীৰ তাৰিখত এক্টিভ ফিটনেছ জিম তেওঁলোকে উদ্যোগ লৈ যিসকল বডি বিল্ডিঙৰ প্ৰতি তেওঁলোকে শৰীৰ চৰ্চা কৰি আছে শৰীৰ চৰ্চা কৰি থকা ব্যক্তিসকলৰ বাবে এটি ভাল খবৰ তেওঁলোকে লৈ আনিছে অৰ্থাৎ তেওঁলোকে প্ৰথমবাৰৰ বাবে সদৌ অসম ভিত্তিত ফাৰ্ষ্ট অল আছাম প্ৰাইজ মানি অপেন বিল্ডিং চেম্পিয়নশ্বিপ 2024 তেওঁলোকে আয়োজন কৰিছে আৰু সেয়েহে এই যি বডি বিল্ডিং চেম্পিয়নশ্বিপ ইয়াত দুটা কেটেগৰীত তেওঁলোকে ভাগ কৰিছে এটা হ'ব থংনকবে কাৰ্বি আংলং এটা হ'ব মিষ্টাৰ নকবে আছাম অৰ্থাৎ দুটা কেটেগৰীত ইয়াত মানুহে অংশগ্ৰহণ কৰিব পাৰিব শৰীৰ চৰ্চা কৰা ব্যক্তিসকলে আচলতে ইয়াত দুটা কেটেগৰীত ভাগ কৰি দিয়া হৈছে এটা হৈছে ইয়াত কাৰ্বি আংলঙৰ বাসিন্দাসকলে বা কাৰ্বি আংলঙৰ যিসকল যুৱক আছে যিসকলে নেকি শৰীৰ চৰ্চা কৰি ভাল পায় তেওঁলোকে ইয়াত মিষ্টাৰ নকবে কাৰ্বি আংলং তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব আৰু ইয়াত সদৌ অসম ভিত্তিত প্ৰথমবাৰৰ বাবে ইয়াত তাৰালাংছৰ অৰ্থাৎ কাৰ্বি ইউথ ফেষ্টিভেলত এইটো প্ৰথমবাৰৰ বাবে ইয়াত তেওঁলোকে উদ্যোগ লৈছে ইয়াত সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত থকা বিভিন্ন জিলাসমূহত থকা শৰীৰ চৰ্চা কৰি ভাল পোৱা যুৱকসকলৰ বাবে তেওঁলোকে ভাল এটা খবৰ লৈ আনিছে সেয়েহে পোনে পোনে মই তেওঁৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম আচলতে ইয়াত চাৰ্ভিন তেৰণ অৰ্থাৎ এই যি এক্টিভ ফিটনেছ জিম আছে এওঁৰ গৰাকী হয় অৰ্থাৎ তেওঁ অনাৰগৰাকীয়ে গোটেই উদ্যোগ লৈছে তেওঁলোকৰ সৈতে কোন কোন জড়িত আছে আৰু তেওঁলোকে কেনেধৰণে আয়োজন কৰিছে বিতংভাৱে মই তেওঁৰ সৈতে কথা পাতি জানিবলৈ মই চেষ্টা কৰিম আৰু মোৰ সৈতে ভিডিঅ' জাৰ্নেলিষ্ট মহেশ্বৰ টিছো মোৰ সৈতে আছে আৰু মহেশ্বৰ টিছোৱে মোক সহযোগ কৰিব চাৰ্ভিন তেৰণ ডাঙৰীয়াৰ সৈতে মই কথা পাতিম আচলতে তেওঁলোকে কেনেধৰণে আয়োজন কৰিছে প্ৰাইজ মানি কেনেধৰণে কৰিছে আৰু ইয়াত ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে নীতি নিয়মবোৰ কেনেধৰণে তেওঁলোকে ঠিক কৰিছে এই সমূহ মানে গোটেই বিতং কথা মই জানিবলৈ চেষ্টা কৰিম চাৰ্ভিন তেৰণ প্ৰথমতে মই কাৰ্ডম জনাইছোঁ আপোনাৰ প্ৰথমতে মই ইয়াত আহি মই সমূহ নৰ্থ ইষ্ট কাৰ্বি লাইভ দৰ্শকসকলক মই অৱগত কৰিব বিচাৰিছোঁ যে চাৰ্ভিন তেৰণৰ যি ইয়াত এক্টিভ ফিটনেছ জিম আছে আহি আপোনালোকে খুব ভাল পাব খুব সুন্দৰ পৰিৱেশ আৰু যাতায়াতৰ ব্যৱস্থাও খুব ভাল আৰু ইয়াত দেখিছোঁ খুব ভাল ভাল বডি বিল্ডিং যুৱকসকলে ইয়াত আছে বা যুৱতীসকলো আছে ইয়াত তেওঁলোকে সেইখিনি বাৰু আমি পিছলৈ কথা পাতিম কিন্তু প্ৰথমতে আমি প্ৰথমবাৰৰ বাবে সদৌ অসম ভিত্তিত ইয়াত ফাৰ্ষ্ট অল আছাম বডি বিল্ডিং চেম্পিয়নশ্বিপ তেওঁলোকে অৰ্গেনাইজ কৰিছে সেই বিষয়ে মই জানিবলৈ চেষ্টা কৰিম প্ৰথমতে আপোনালোকৰ যি এইটো অনুষ্ঠান হ'ব তাৰ অনুষ্ঠানৰ বিষয়ে আপুনি বিতংকৈ জনাব নেকি মানে চবৰে আগতো মই ধন্যবাদ জনাই আছোঁ আমাৰ কাৰ্বি ইউথ ফেষ্টিভেল আৰু আমাৰ প্ৰেচিডেণ্ট চন্দ্ৰ সিং ক্ৰ আৰু আমাৰ জেনেৰেল ছেক্ৰেটাৰী বিদ্যা সিং ৰংপি আমাৰ CM ছাৰ আৰু মই ধন্যবাদ জনাইছোঁ আমাৰ বডি বিল্ডিং ফিটনেছ এছ'চিয়েশ্যন আমাৰ ষ্টাইলিং টিচাৰ ৰাম সিং ৰংপি ছাৰ মানে ইহঁতৰ মানে মোক ছাপোৰ্ট কৰিছে বুলিকে আজি এইটো সম্ভৱ হৈছে এইটো প্ৰগ্ৰাম মই ৰাখিব পাৰিছোঁ এইটো মানে আমাৰ ফাৰ্ষ্ট অল আছাম বডি বিল্ডিং এইটো চেম্পিয়নশ্বিপ খেল পাতি আছোঁ আমাৰ এক্টিভ ফিটনেছ জিম মানে আমি অৰ্গেনাইজ কৰিছোঁ আমাৰ এইটো মানে কিবা ফাৰ্ষ্ট টাইম হৈছে তো মই এইটো আশা কৰিছোঁ কি এইটো বহুত ভাল যাব আৰু মই ইয়াৰ বাবে অলপ কিবা আৰু ডিটেইলছত ক'ব বিচাৰিছোঁ কি মানে এইটো দুইটা কেটেগৰী আছে ইয়াত একটাটো হৈ গ'ল আমাৰ ফাৰ্ষ্ট মানে মিষ্টাৰ আছাম অল আছাম অ'কে মিষ্টাৰ নকবে অল আছাম আৰু একটা কেটেগৰী হৈ গ'ল মিষ্টাৰ নকবে অনলি কাৰ্বি আংলং এইটো অল আছামটো আমাৰ গোটেই আছাম পৰা আহিব পাৰে আৰু তাৰ এণ্ট্ৰি ফিজ হৈ গ'ল আমাৰ 1000 আৰু বেলেগ কেটেগৰী হৈ গ'ল মিষ্টাৰ নকবে অনলি কাৰ্বি আংলং আৰু এইটো হৈ গ'ল আমাৰ এণ্ট্ৰি ফিজ অনলি 500 আৰু আমাৰ কেছ প্ৰাইজ মানি আছে মেডেলছ ট্ৰফিজ চেকছ আমি মানে পূৰা অৰ্গেনাইজ কৰিছোঁ ভালকৈ মই মানে আশা কৰিছোঁ কি আপুনি সবে আহিব আমাৰ প্ৰোৎসাহিত বঢ়াব আমাক মোটিভেট কৰিব আমাক সাপোৰ্ট কৰিব আৰু মই ধন্যবাদ জনাইছোঁ আমাৰ স্পন্সৰ্ছ কাৰণে যোনে এইটো স্পন্সৰ কৰিছে স্পেচিয়েলি আমাৰ ডালমিয়া এণ্ড তাজ চিমেণ্ট
ইহঁতে যদি মোক স্পন্সৰ নকৰিলে হয় যদি এইটো সম্ভৱ নহ'লে হয় আৰু আমাৰ ছাৰ আছে ববিন সিগনাৰ ছাৰ হৈ গ'ল আমাৰ কিবা এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং আৰু আমাৰ দৰসিং ৰংহাং হৈ গ'ল এইটো ইৰিগেশ্যন ইঞ্জিনিয়াৰ ছাৰ ইহঁতে মানে চবে মিলি কিনি মোক ছাপোৰ্ট কৰিছে স্পন্সৰ কৰিছে প্ৰাইজ মানিৰ কাৰণে ধন্যবাদ জনাইছোঁ থেংক ইউ আৰু এইখিনিতে মই এটা কথা মই সুধিব বিচাৰিছোঁ ইয়াত এতিয়া শেষৰ তাৰিখটো ৰেজিষ্ট্ৰেশ্যনৰ শেষৰ তাৰিখ আৰু শেষৰ সময়টো আপুনি জনাব নেকি অ'কে আচ্ছা ৰেজিষ্ট্ৰেশ্যনটো লাষ্ট আমাৰ 15 লাষ্ট ডেট আছে 15 খেলাও আছে আৰু আপুনি আগতো দিব পাৰে এডভান্সত দিব পাৰে আৰু তাতে আহি কিনিও তাতে জেগাতে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে এইটো আৰু এইখিনিতে মই সুধিব বিচাৰিছোঁ যে ইয়াত অকল উইনাৰক আপোনালোকে প্ৰাইজ মানি দিয়া হ'বনে ইয়াত টপ 5 টপ 10 বা মানে তিনিগৰাকীক চিলেকশ্যন চিষ্টেমটো কেনেকুৱা হ'ব মানে অলপ জনাব নেকি আচ্ছা এইটো একচুৱেলি অ'পেন ৱেট কেটেগৰী হয় এইটো ৱেট কেটেগৰী চিষ্টেম নহয় আমি টপ 10 কাৰণে প্ৰাইজ মানি ৰাখিছোঁ ফাৰ্ষ্ট প্ৰাইজ মানি হ'ব আমাৰ উইনাৰ কাৰণে 25,000 তাৰপিছত ছেকেণ্ড কাৰণে 15 দেন থাৰ্ড কাৰণে 10 দেন ফ'ৰ্থ কাৰণে 7 দেন 5 3 এনেকুৱা কৰি কৰি লাষ্টত 10 লগে আমাৰ 2,000 দিম আমি আৰু আমাৰ মিষ্টাৰ নকবে কাৰ্বি আংলং কাৰণেও প্ৰাইজ মানি আছে ফাৰ্ষ্ট প্ৰাইজ 7,000 হ'ব ছেকেণ্ড প্ৰাইজ 5,000 হ'ব আৰু থাৰ্ড প্ৰাইজ 3,000 ৰুপিজ হ'ব শৰীৰ চৰ্চা কৰি ভাল পোৱা যুৱকসকলৰ বাবে খুব ভাল খবৰ বুলি ক'ব লাগিব অকল ইয়াত মিষ্টাৰ নকবে আছাম বা মিষ্টাৰ নকবে কাৰ্বি আংলং নহয় ইয়াত 10টা কেটেগৰী তেওঁলোকে চিলেকশ্যন কৰিম বুলি কৈছে তেওঁলোকে মই ভাবোঁ যদি তেওঁলোকে উইনাৰ হ'ব নোৱাৰিলেও কিন্তু টপ 10ৰ ভিতৰত মুঠতে যিকোনো এটা তেওঁলোকে পুৰস্কাৰ লৈ যাব পাৰিব বা ভাল এটা টাইটেল লৈ যাব পাৰিব সেয়া আকৌ অকল তেওঁলোকে ইয়াত এক্টিভ ফিটনেছ জিমে উদ্যোগ লৈছে আৰু সেয়া হ'ব উত্তৰ পূব ভাৰতত সৰ্ববৃহৎ যুৱ মহোৎসৱ বুলি ক'লে কাৰ্বি যুৱ মহোৎসৱ আৰু এবাৰ সোণালী জয়ন্তী বৰ্ষত হ'ব অনুষ্ঠানটো আৰু সোণালী জয়ন্তী বৰ্ষত ইমান ডাঙৰ এটা অপৰচুনিটি বা এটা ডাঙৰ এটা সুযোগ আনিছে যিসকল শৰীৰ চৰ্চা কৰি ভাল পায় আৰু টপ 10 লৈকে তেওঁলোকে চিলেকশ্যন কৰিব তেওঁলোকে পুৰস্কাৰো দিব আৰু তেওঁলোক গোটেইখিনি আপোনালোকক জনাইছে যিসকলে শৰীৰ চৰ্চা কৰি ভাল পায় বা বডি বিল্ডিং চেম্পিয়নশ্বিপ তেওঁলোকে যদি অংশগ্ৰহণ কৰিব বিচাৰে তেওঁলোকে তেনেহ'লে অহা 15 জানুৱাৰী তাৰিখলৈকে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আৰু ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন কৰাৰ মূল্য কিমান আপোনালোকক অৱগত কৰিছে মিষ্টাৰ আছামৰ কাৰণে মাত্ৰ 1,000 টকা আৰু মিষ্টাৰ নকবে কাৰ্বি আংলঙৰ কাৰণে মাত্ৰ 500 টকা দি আপোনালোকে অংশগ্ৰহণ কৰিব পাৰিব আৰু আমি অনাগত সময়তহে গম পাম কোনে মিষ্টাৰ নকবে কাৰ্বি আংলং আৰু মিষ্টাৰ নকবে আছাম উইনাৰ হ'ব আমি সেয়া আপোনালোকে নৰ্থ ইষ্ট কাৰ্বি লাইভ এই চেনেলৰ জৰিয়তে আপোনালোকে সকলো কথা আপোনালোকে জানিব পাৰিব আপোনাক ধন্যবাদ জনাইছোঁ আৰু এইখিনিতে শেষত আপোনাৰ জিমত আহি খুব ভাল লাগিছে খুব সুন্দৰ পৰিৱেশ জেগাটো খুব ভাল লাগিছে তো যিসকলে ইয়াত ধৰি লওক আপোনালোকৰ সেইটো বডি বিল্ডিং চেম্পিয়নশ্বিপত সেইটো হৈছে এটা খেল নহয় জানো কিন্তু যিসকলে নেকি খেলৰ কাৰণে নহয় নিজৰ শৰীৰ চৰ্চাৰ কাৰণে এটা ফিটনেছৰ কাৰণে যদি ইয়াত আহিব বিচাৰে আপোনালোকৰ ইয়াত কেনেধৰণে অলপ আপোনালোকে যিসকলে ইয়াত আহিব বিচাৰে শৰীৰ চৰ্চাৰ কাৰণে জইনিং ফি বা মান্থলি ফি তেওঁলোকৰ কম মূল্যত আপোনালোকে দিয়াৰ কিবা চিন্তা চৰ্চা কৰি থকা বুলি শুনিছোঁ ক'ব নেকি অলপ আচ্ছা মানে আমাৰ 1 মান্থ কাৰণেতো মানে আমি এনেকুৱা এডমিশ্যন ফিজ চাৰ্জ কৰোঁ কিন্তু আপুনি যদি 3 মান্থছৰ পেকেজ লয় তেনেহ'লে আপুনি চাব গ'লেতো 3,000 ৰুপিজ হ'ব 1 মান্থৰ 1,000 হয় আমাৰ কিন্তু আমাৰ ডিছকাউণ্ট কৰি 2,600 হৈ যাব আৰু এডমিশ্যন ফিজো আপুনি দিব নালাগে তো মানে আপুনি যদি 3 মান্থছ আৰু 1 ইয়াৰ যদি লয় তো আপুনি বহুত ভালকৈ ডিছকাউণ্ট পাব আৰু আমি মাজে মাজে ডিছকাউণ্ট দি থাকোঁ আপুনি যদি আমাৰ ছ'চিয়েল মিডিয়া এইবিলাক ফ'ল' কৰি আছে তেনেহ'লে আপুনি গম পাই থাকিব মাজে মাজে আমি ডিছকাউণ্টো দি থাকোঁ মানে স্পেচিয়েল ডিছকাউণ্টো দিওঁ ফেষ্টিভেল ডিছকাউণ্টো দিওঁ আৰু মানে আৰু একটা বস্তু ক'ব বিচাৰিছোঁ কি আমি ফিটনেছ আজিকালিৰ ৱৰ্ল্ডটো হৈ গ'ল আমাৰ বহুত মানে হেক্টিক হৈ গ'ল চব ষ্ট্ৰেছ বহুত আছে ৱৰ্কলোড বহুত আছে আৰু প্লাছ আমাৰ ফুডবিলাকো আজিকালি চব মানে পিয়ৰ নহয় অৰ্গেনিক নহয় আৰু আমাৰ এৰিয়া মানে এনভাইৰমেণ্টটো বহুত পলিউশ্যন আছে আৰু আমাৰ আজিকালি ৱৰ্ক হেক্টিক কাৰণে আমি মানে আমাৰ বডিৰ কিবা এক্সাৰচাইজটো কৰিব নোৱাৰোঁ এইটো কাৰণে মই মানে এইটো খেল পৰা একটা মেছেজো পাছ কৰিব বিচাৰিছোঁ কি মানে আমাৰ ফিটনেছৰ কাৰণে আমি ছাপোৰ্ট কৰি আছোঁ আমি একটা ছ'চাইটিৰ কাৰণে কিবা কণ্ট্ৰিবিউট কৰিব বিচাৰি আছোঁ কি মানে চবে মটিভেট হওক খেল আহি কিনি চাই কিনি আমাৰ কাৰণে আমাৰ পৰা ইনস্পিৰেশ্যন লওক আৰু কিবা আপুনিও আপোনাৰ লাইফটো ভাল কৰক লাইফষ্টাইলটো ভাল কৰক আপুনি ফিটনেছৰ প্ৰতি আৰু ইণ্টাৰেষ্টটো দিয়ক তো মানে যিমান মানুহবিলাক কিবা বেমাৰীৰ পৰা কিবা মেডিচিন লৈ আছে কিবা বেমাৰীৰ পৰা ছাফাৰ কৰি আছে আমাৰ মানে ফিটনেছ কৰিলে
হ'লেতো আমি ভাল হৈ থাকে আৰু মই এইটো কিবা স্পিৰিট আমাৰ ছ'চাইটিৰ কাৰণে এইটো মেছেজ দিব বিচাৰিছোঁ এইটো খেল প্ৰতি থেংক ইউ হয় তেওঁ চাৰ্ভিন তেওঁনে খুব ডাঙৰ এটা কথা উল্লেখ কৰিছে আচলতে আমি উল্লেখ কৰিব লাগিব আমি জীয়াই থাকোঁতে কিন্তু বহুত সম্পত্তি আমি গোটাবলৈ আমি অনবৰতে আমি 24 ঘণ্টাই কিন্তু আমি কষ্ট কৰি থাকোঁ কিন্তু নিজৰ শৰীৰ চৰ্চাৰ কাৰণে বা নিজৰ শৰীৰৰ কাৰণে যে আমি যত্ন নলওঁ সেই কথা তেওঁ কৈছে খুব ডাঙৰ এটা কথা কৈছে কাৰণ আমাৰ শৰীৰটোৱে হৈছে মূল সম্পদ অৰ্থাৎ আমাৰ মেইন প্ৰপাৰ্টিটোৱে হৈছে আমাৰ ফিটনেছটো কাৰণ আমাৰ বডিটো ভাল হৈ থাকিলেহে আমি জীয়াই থাকিম আমি জীয়াই থাকিলেহে আমি অন্যান্য কাম কৰি থাকিব পাৰিম নহয় জানো খুব ডাঙৰ কথা কৈছে খুব ভাল লাগিছে ঠিক আছে সেইখিনি আপোনালোকক এক্টিভ ফিটনেছ টিমৰ বিষয়ে আপোনালোকক অৱগত কৰিছোঁ আৰু আশা কৰিছোঁ সোণালী জয়ন্তী বৰ্ষ আৰু কাৰ্বি যুৱ মহোৎসৱ সেয়া আপোনালোকে সকলোৱে গম পায় উত্তৰ পূব ভাৰতৰ সবাতোকৈ পুৰণি আৰু সবাতোকৈ ডাঙৰ যুৱ মহোৎসৱ কাৰ্বি যুৱ মহোৎসৱত সকলোকে লগ পাম সেইখিনিতে চাৰ্ভিন টেননকৈ ধন্যবাদ জনাইছোঁ গৌৰৱান্বিত